হাই, এয়া ৰাতিপুৱাই শুই উঠি ওচৰৰ পৰিৱেশ কাষতে এইবোৰ দেখুৱাই আছোঁ। এয়া মালিকৰ ঘৰৰ ফ্ৰণ্টতে দেখিছেনে, ইমান ধুনীয়া সেইজনী মেকুৰী বাঘৰ দৰে ইমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে। যথেষ্ট শাক পাচলি কৰিছে, সেইবোৰ কোমোৰা মাটিতে বগাই আছে। অমিতা দেখিছে নাই কেনেকৈ লমা লমে লাগি আছে। যথেষ্ট শাক পাচলি কৰিছে দেই মানুহ। সেয়া পিছফালে জলকীয়া, মধুৰি বিভিন্ন ধৰণৰ খেতি কৰিছে। কিবা লাও কেনেকৈ লাগি আছে। যথেষ্ট খেতি কৰে তেওঁলোকে। বাম খেতি মানে আপোনাৰ বিঘা মাটি বাম খেতি কৰি থৈছে। অমিতা লাগি আছে তলৰ পৰা ওপৰলৈ। এইয়া চাওকচোন, ভেন্দিৰ গছ দেখিছেনে কেনেকৈ লমা লমে লাগিছে। ইমান ভেন্দি খেতি কৰিছে তেওঁলোকে। মধুৰি যে কিমান লাগি আছে ক'বলৈ বাকী নাই। এয়া কোমোৰা, এয়া মই ভেন্দি গছৰ লগতে চক কিমান ওখ ওখ হালধি, এইবিলাক হৈছে চেনি কচু। এয়া চাওক, গোমধান খাবলৈ নাই কেনেকৈ বাউণ্ডাতে পেলাই থৈছে গোমধান দেখিছে। ইমানেই পাহাৰীয়া এটা ওখ অঞ্চলত আছোঁ। তো য'ত আমি ৰুম লৈছিলোঁ তাৰ পৰা প্ৰায় 20 কিলোমিটাৰমান দূৰত আমি এয়া আহিছোঁ। এয়া ঠিক এইটো দেখিছেনে ঝৰ্ণা, এইটো ঝৰ্ণা যে তাৰ সেই ৱালখনৰ ঠিক পিছফালে নদী আছে। পূৰা পানী সৰসৰাই আছে। ইয়াতে ডাঙৰ ডাঙৰ ৱাল বহিছে। আমি মৰ্ণিং চাহকাপ খাই ওলাই গৈছিলোঁ। এতিয়া জেগাবিলাক চাই মেলি এতিয়া এয়া পাহাৰৰ অকোৱা পকোৱা ৰাস্তাই আহি আছোঁ। আমাৰ ট্ৰেইন প্ৰায় 1:30 বজাত আছে। তেতিয়ালৈকে আমি অলপ ফুৰি ল'লোঁ। এয়া আহি আছোঁ আৰু এইটো পামেই আৰু।